এই লুচকিৰ একদম মোৰ মনটোৱে বেয়া লাগি গেলে মোৰো দস্তি ৰিস্কা কিনবা টাকা দিব বুলি বেংকত গেলো তাকো খেদা খালো মা কসম আমি দুখে মানুহৰ কাৰণে কাইও বাটা নেদে বুঝব চেষ্টা নকৰে অ দস্তি দুইখা মানুহৰ ঘৰত জন্ম লোৱাটোৱে ভুল হৈছি তুই ঠিকেই কৈছা মা কসম এবাৰ যি হল হল এবাৰ কিন্তু মোৰ ভগৱানৰ ওচৰত ডাঙৰ দাবী এটা আছে এবাৰ যদি মই জন্ম লওঁ নহয় মাহাজন ঘৰত জন্ম দিব লাগিব নহলে মা কসম মই জন্মই নলওঁ সি যি কৰে কৰিব অ দস্তি মকো যদি ধনী মানুহৰ ঘৰত মানুহ হৈ জন্ম নেদে নহলে তাহাৰ ঘৰত কুকুৰ কৰি হলেও জন্ম দিব লাগিব এ হপলেছ তই কুকুৰ হৈ কি পাবি অ দস্তি তই একো নাইছ না মই টাউনত গেলি দেখিও নহয় ধনী ধনী মানুহৰ ঘৰত কুকুৰ গেলা দামী দামী বস্তু খাবা দিয়ে আৰু দামী দামী গাড়ীত ঘূৰে ফুৰয় ঘৰৰ মালিকেনি আৰু থুকা থুকা আপি গেলাই কলাত লৈ মৰম কৰি থাকে ইমান ভাল লাগিব কিমান ভাল লাগব যেতিয়া পাগলা হবি তেতিয়া গম পাবি খিদি খিদি যে তোক মাৰবো হাও গাঁৱৰ কুকুৰ গেলা হে পাগলা হয় টাউনৰ কুকুৰ গেলা পাগলা নহয় নহয় বা তই কম মাল নহয় মোতকে বেছি চালাক মাল তই ঐ গেষ্টিক জেলেপিক কাইজা কৰি মাকৰ ঘৰত খেলাইছা আৰু এতিয়া কিয়নো মন মাৰি বহি আছা তই মই তোক ইগলা কথা কবা নৰঙে মোৰ বহুত কাৰণত মন বেয়া ঐ তোকনো কেনকে কব হখিয়নি তাৰ মূৰত এটা পোকা আছে সেই পোকাটো কামাত দিলি সি মাজে মাজে এনকা জিলাপি অত্যাচাৰ কৰে ঠিক কথাই কৈছা তই সখী তোনে এগলে কি কথা বুকি আছা হা জিলাপি মোৰ তিৰি মাৰং মৰম কৰং খেদং মোৰ কথা আৰু সখী কুকুৰ তই জিলাপিৰ ওপৰত কি চকু পৰছি তোৰ চকু পৰাৰ কথাটো নহয় মই দেখা কথাটো এই কৈছো মোৰাটো ঐ গেষ্টিক তইনো অনবৰতে ইমান খং কৰি কিয় থাকা সখীয়ে যিটো কথা কৈছি একোতো ভুল কোৱা নাই ঠিক কথাই কৈছি সি ঠিক কথা কৈছি মেম সাহেব তই আজিকালি সখী কুকুৰ লগত তই এক যুগ দিয়া হৈছা তই ঐ কুকুৰ কুকুৰ কৈ নাথকিবি চিন্দাই চিন্দাই মাৰি পেলাম নেউলা ভূত কুকুৰ তই কুকুৰ একবাৰ মাৰচোন তই কেনকে মাৰা আৰু সখী কুকুৰ 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 ঐ বন্ধ কৰে তহঁতৰ কাইজা শুনি শুনি পাগলা হৈ যা মই কোন বাদি না ঐ সখী কি কৰি আছা যাচোন যা তই বেলেগ কামত ধৰ যা যাবা দি তাক ঐ ফালি পেলাম মুৰ্গী ফালি পেলাম গম পাই যাবে নেউলা কুকুৰ নহয়ও তো কিন্তু চাই থাকিম তোকো ফালি পেলাম এই ৰদ তইও কম নহয় ইমান লাগি থাকা কুকুৰ বেকুৰী নিচিনা কাইজা তহঁতৰ ইমান টান অ ভাইটি এফালে আহচোন কি হল কচোন এখন 2 নম্বৰ বেজপৰা গাঁও হয়নে ইখানে কিয় লাগে আচ্ছা এই ডাংকাটিহঁতৰ ঘৰ কোনফালে ডাংকাটিতো ঘৰটো একদম পুৰা চিধা যাবি হা আচ্ছা। চিধা গলি ডাঙৰ পাকৰি গাছ এডাল পাবি তাতে নহয় সিফালে নাযাবি তেৰাকে যাবি তাৰপিছত ডাঙৰ খাল এটা পাবি তাত চিধা গিলি পুৰবি আগত গিলি পাবি যে সুধি লবি যা হয় নেকি কি আসলি তনে পিছে আমি কিবা ইঞ্চুৰেঞ্চৰ কামত আহিছিলো কি বস্তু এইটো মানে পইচা থব পাৰি পইচা ইনভেষ্ট কৰিব পাৰি তাত একবাৰ চালো যে আমাৰ পেখাছিল তন্দেও এনকে খাওয়া নাকি নাই সেইটো কথা নহয় কোনে কৈছে পইচা মৰা যোৱা বুলি পইচা জমাহে থয় তাত পিছে আপুনি ইঞ্চুৰেঞ্চ পইচা জমা কৰিব নেকি পইচা নথম একবাৰ থয়ে পস্তাইছোং এতিয়া ক'ত কি কাম আছে যা ৰাস্তা এইটোৱে নে একদম চিধা যাবি ঠিক আছে চিধা যাবি হ'ব দিয়া মা কচম ৰাস্তা চিন নাপায় মুখে সুধবা আহিছি ৰাস্তা যদি চিন নাপায় কিয় আহি মৰে তই মোক জোৰ কৰি আৰু লাভ নাই মুঠতে মই তোৰ ঘৰত আৰু নাযাওঁ তইনো ইমান কিয় কান্দা ওলাব কথা কোৱা ঘৰত নাযা তই এতিয়া কি কৰি থাকবি এতিয়া মোৰ খং কমছি যৌ তই মোক কি হাতৰ পুতলা বুলি ভাবছা হা যে মন গেলে তই মোক খেদি দিবি আৰু মন গেলে নিবা আহিবি ক'তনো মই তোক পুতলা বুলি কৈছো একদিন দেখোন তোক মৰমতে মাইনা বুলি কৈছোঙে কথা কবা আহিছে ঐ জয় তুমি নিজকে আগতে অকমান বুজাই লোৱা বুজিছা ইমান কাজিয়া পেচাল কৰি ছোৱালীটোক অত্যাচাৰ কৰিব নালাগে ক'তনো অত্যাচাৰ কৰলোঙে মই তাক নিজৰ বুলিহে মাৰো মই ঘৰৰ পৰা খেদি দিয়া আৰু অত্যাচাৰ কৰা একে কথা মুঠতে মই আৰু তোৰ লগত যাত নাই তই মোৰ লগত যদি নাজা নহয় ইয়াতে মই জিন্দা মৰি যাম তই গমেই নাপাবি ঐ জয় তেনেখন কথা নহবি ঐ জিলাপি জয় ভুল স্বীকাৰ কৰিছে যে চান তই গুচি যোৱাই ভাল হ'ব নাযাং মই তই যাবা লাগব ঐ ফটাহুৰ তই ইয়াক ভালকে বুজাওচোন মা তোক মই শপত দিছো তই যা এনেকে কাজিয়া কৰি আহি ঘৰত সোমাই থাকিলে মানুহে কি বুলি কব কচোন তই বাবা তোৰ শপত তাই চব শেষ কৰি দিছে মই শপত ভাঙবা নৰো কাৰণে আজি মোৰ এনে অৱস্থা
ই জিলেপি কথা গিলে পটকে বুজি পায় মোৰ সেইকাৰণে ভাল লাগে তইতো ইয়াক ইমান দিনে পুহি কিনে ডাঙৰ কৰিছা ই যাব না যাব দে চিন্তা কৰিব নালাগে কোনো চিন্তা কৰিলো মই কৰা নাই ঐ জিলেপি তই ইমান খং কৰি থাকিব নালাগেচোন আহ যৌ বাৰে বাৰে কৈ আছো তোৰ লগত সংসাৰ কৰবা কিন্তু আৰু মোৰ মন নাই তই নুবুজা কিয় তই গলি নহবয়ে তই নহলে মই যে থাকবাই নৰ থাকবা নৰা কিয় থাকবা নৰা অ গম পাইছো ভাত ৰান্ধি দিয়া আৰু কাপোৰ ধুই দিয়া মানুহ নাই কাৰণে ইমান বুজে থাকিব নৰঙে মই ঐ জিলেপি যাত হাই হাগাই ঠেৰেট ঠেৰেট তোলে মনত পৰে পেৰেট পেৰেট ইটা বুজি পালে তোক একদিন যে এৰি থাকিব নোৱাৰো মই সেইটোকে কৈছো কিন্তু মই তাই নহলে থাকবা পাৰিম বুজলি তোৰ প্ৰতি থকা মৰম ভাল পা মোৰ সব শেষ হৈ গৈছে তই মোৰ পৰা যৌতুকো বিচাৰছা ইটো আৰু কি বস্তু কিতে বিচাৰিলে মই তোক যৌতুক হা মই দেখোন বেটাৰী লগা ৰিক্সা বিচাৰছোঙে ইমান মিছা কথা কোৱা তই মিছা কথা নহয় শহুৰৰ ঘৰৰ পৰা বস্তু বিচৰা আৰু যৌতুক বিচৰা একে কথা সেইটোকে যৌতুক বোলে মইতো নাচনো না কোবাটো লাগে না তই হব তই আজাল ভাও ধৰি মাডাল কোবাবা নালাগে মস্ত পেট পচা তই হেয়া আৰু এটা মিছা কথা কলি না কিতানো মই মাডাল বুজালোঙে হা তোৰ লগত কথা কৈ লাভ নাই মোৰ বেক খান্দে মা কসম ই মাথা নষ্ট কৰি দিবই মোৰ এই ঐ কি কৰি আছা ভাই গেষ্টিক কি খবৰ ভালে দে তন্দক লগ পাবা বহুত মন আছিলে লগ পালুং ভালে হ'ল দে কেন ইমান মন যায় আছিল তন্দক মোৰ মনৰ পৰা কিবা এটা দিম দিম বুলি ভাবি আছিলোঙে মই আইয়ো আম্মা ইডলি ডোসা কি বস্তু দিবি দে দে পিছে তন্দে এটা চকু কিটা চপাই দি দে জপাইছো দে ইডলি থসা কারি পাত্তা নারকল তেলের কসম মালিক এনে ইতেহে মোৰ ঠাণ্ডা হৈছি মনত পৰছি না মোক যে মাটি বাবা হৈ কিনে চকুত জ্বালা ঘূৰাই দিবা দিছিলি ইতেহে মোৰ খংটো থামছি ও বুত তোর গাল না সর মেরে লাল করে হালাইছে ও বস আপনারও রঙা করে ফেলছি আমার ঢুকুম আসছি এক গরু চিপে মারি মারি ফেলাও নাকি ইডলি ডোসা মারি দিব তোরে ঘুষা আইয়া ওরে মা সাইরে দে ওরে রাম্মা ও বস দুপালাক নাকি না না খারাপ পাইছি ওরে বাবা গ্যাস্ট্রিক তোর যদি আমি গ্যাস্ট্রিক করে না দেই আমার নামে কুরবান না চল ওর মে কি যায় দেশকে বাঁচাস মতো কিছু কষ্টি নেই কি নকৰা ঐ গটাই দিনটা যতে ততে ঘূৰি থাকা আৰু ভৰি হাত দুটা ভালকে ধুই ল'ব নৰা না শুইছোঙে দেখো নাই ঐ বাপা গম নাপা নাকি ইমান যে মই ঠাণ্ডা লগাবা নৰং জ্বৰ হলে গম পাবি ইস বাহানা কৰবা নালাগে দে বাহানা নহয়ে তই চাবোন মাৰছা মই বেয়া পাৱা নাই কিন্তু তাৰ লগত কিয় পানী মাৰছা পানী নেদিলে চাফা হ'ব কেংকে দে সিখান ভৰি দে সেই বাপৰে বা নৰা একেদিনে দুখন ভৰি চাফা কৰবা নৰা মই মানুহটো ইয়ে শুনচোন কও আজি আমাৰ মিঠেক চাবা ল'ৰা আইছি গৰুৰ ডাক্তৰ গুৰু ডাক্তৰ মিঠে মাডামক কিয় চাবা আহিছি সেই গুৰু বেমাৰে চাবা যাব লাগে বেমাৰ চাবা আহা নাই ৰে বিয়া কৰাবাৰ কাৰণে ছোৱালী চাবা আহিছে হয় নেকি পিছা আপাটো কি কৈছি সি আমাৰ মিঠে মাডামক বিয়া পাতবো না গম পোৱা মতে ল'ৰা তাৰ আমাৰ মিঠেক পচন্দ হৈছে কিন্তু মিঠে বা বিয়া হয় না নাই পিছে মিঠে মাডামৰ হাপাকহে ভাল লাগে গুৰু ডাক্তৰ নো ক'ত ভাল লাগবো এটাৰ সেইটাৰ কাৰণে তো কাকাবোৰ বিৰাট চিন্তা হৈছে বিয়া হলি ভালে হব ডাবলা কাটবো খাবা পাম তোৰ খালি খাৱাই চিন্তা কি চাইছা শুনবাই শুনব সেইকাৰণে চাইছো শুন হাপাৰ লগত বিয়া নহলে মিঠে যে মনত কিমান কষ্ট পাব সেইটা হলে তোৰ চিন্তা নাই নহয় সিটোতো হয়ে শিকলা ইমান মাথা মাৰি লাভ নাই নহয় কিবাকে মুঠোতে ডাবলা খাবা বলে কি ভাল লাগবো কি কৰা সৰত দাঁত ছিঙি নিম ভালকে ভৰিকা ধুৱাই দিছো জানং তই মোৰ শত্ৰু পানী মাৰছি কি যে হ'ব এই মানুহটাৰ লগত ইমান লেতেৰা সরজিলে তামোলো নাখাং চাধাও নাখাং দাঁত গিলা গোটাই পকাই খাইছিছোনে মুখখন গোটাই গান্ধি চুহি গেছি মোৰ ঐ মানুহটো তই এংকেত আইনা চাই থাকবি না বাজাৰত যাবি বজাৰত আৰু কিয় যাব লাগে কিয় তোক ৰাতি মই কিবা এটা কথা কোৱা নাছিলো
পাহুছা নেকি ৰাতি কোৱা কথা এতিয়া ৰাতিপুৱাই গেল টোপনিতে মই পাহৰি গেলো কিবা কৈছিলি আৰু একবাৰ কচোন মনত পেলাই দি ইমান কথা পাৰা তই বাজাৰ কৰাৰ কথা কৈছিলো না নাই মোৰ কাৰণে মেক্সি একটা আৰু ব্লাউজ একটা আনবি ইটা মনত পৰছে এতিয়া মনত পৰিছে ৰ মনত পৰলে নহব যা আনকালে যা বাজাৰত যা আৰু লৈ আহ তই নৰ সেইগিলা বস্তু কিয় পিন্ধা মেখেলা চাদৰচোন পিন্ধিব পাৰা ঐ নহব দেখা নাই গাঁৱত তিৰিখানে কি ধুনীয়াকে মেক্সি পিন্ধি থাকে ময়ো পিন্ধিম দোকানত যাই বা কি বুলি ক'ব লাগব কাপোৰো বোলে বহুত ধৰণৰ আছে কিবা তিৰি কটন মাইকী কটন কোনটো আনিম বা আহা তেৰি কটন মাইকী কটন নহয় তেৰি কটন থাকে আৰু ৰ তই দোকানীক যাই মেক্সি দে বুলি ক'লে হ'ল আৰু কি লাগব একেবাৰে কও ধুনীয়া চাই ব্লাউজ এটা আনবি ধুনীয়া নানি কিবা বিয়া চা আনিম নে কি আৰু তই যে বাজাৰ কৰি আনা আলু পিয়াজ গিলা ইমান সৰু সৰু পইচা দিয়া না অলপ ডাঙৰ ডাঙৰ চাই আনবা লাগে হ'ব দে এবাৰ ডাঙৰ ডাঙৰ চাই আনিম আনবি 6টা পইচা লবি